ছোৱালীৰ জীৱনটো কি আচৰিত ন? আধাটো জীৱন তেওঁৰ জন্মদাত্ৰীৰ মাতৃৰ ঘৰত আৰু আধাটো জীৱন তেওঁৰ মানুহজনৰ ঘৰত কটাব লগা হয়। ছোৱালী এজনী যেতিয়া এখন ঘৰলৈ বিয়া হৈ যায়, সেই ঘৰখনেই তাইৰ বাবে আপোন হয়। তেওঁৰ আচল ঘৰ বুলি ক'বলৈ সেইখনেই হয়। যিহেতু ময়ো এজনী ছোৱালী, মোৰো আৰু এখন ঘৰ হ'ব। প্ৰত্যেকজনী ছোৱালীৰে দুখন ঘৰ থাকে। এখন হৈছে তেওঁৰ মাতৃৰ ঘৰখন আৰু এখন হৈছে তেওঁৰ হাজবেণ্ডৰ ঘৰখন। কিন্তু সেই ছোৱালীজনী যেতিয়া এখন ঘৰত বিয়া হৈ যায়, বহুত লোকে কিন্তু তাইক বুজিবলৈ চেষ্টা নকৰে আৰু এনে কৰাৰ পাছতহে ঘৰবিলাক খেলি মেলি হ'বলৈ ধৰে। কিন্তু আচল কথা ক'বলৈ গ'লে ছোৱালী বা ল'ৰা বুলি কোনো কথা নাই। প্ৰত্যেকজন মানুহে নতুন ঘৰ এখনত খাপ খাবলৈ সময় লাগে। কিন্তু ছোৱালীজনীয়ে যেতিয়া সেইখন ঘৰত অনাদৰ হ'ব লগা হয়, তেতিয়া কিন্তু তাই বহুত দুখ পায় মনত। তাই বুলি নহয়, মই হ'লেও দুখ পাম, যিহেতু ময়ো এগৰাকী ছোৱালী হয়। কিন্তু সেই ছোৱালীজনীক যেতিয়া ঘৰৰ মানুহে বুজি নাপায়, তেতিয়া বেয়া লাগে। এখন ঘৰ সম্পূৰ্ণ হ'বলৈ হ'লে ছোৱালীজনীক সকলোৱে বুজি পাব লাগিব। মানুহজনৰ মাক, দেউতাক, বাইদেউ, ভণ্টি, দাদা, ভাইটি সকলোৱে যেতিয়া বুজি পায়, তেতিয়া ঘৰখন ভাল হয়। আৰু যেতিয়া ঘৰ এখন ভাল হয়, তেতিয়াহে থাকি ভাল লাগে। সম্পূৰ্ণ ঘৰখন ভাল হ'বলৈ হ'লে কিন্তু অকল মানুহজনে ভাল হ'লে নহ'ব, ঘৰখনৰ প্ৰত্যেকজন সদস্যই ভাল হ'ব লাগিব আৰু তাইক বুজি পাব লাগিব। কোনো ছোৱালীৰে মন নাথাকে দুখন ঘৰৰ পৰা আঁতৰি থাকিবলৈ। কিন্তু যেতিয়া মানুহে তাইক বিনা কাৰণত দোষাৰোপ কৰে, এই ছোৱালীজনী ভাল নহয় বা বোৱাৰীজনী ভাল নহয়, তেতিয়া কিন্তু বেয়া লাগে। কিয়নো ছোৱালীজনী ভাল হ'বলৈ ঘৰৰ মানুহখিনি বা ঘৰৰ পৰিৱেশটো ভাল হ'ব লাগিব। তাকে বুলি মই নাম ধৰি ক'ব নাযাওঁ, প্ৰত্যেকজনী ছোৱালী বুলি নকওঁ, কিছুমানৰ ক্ষেত্ৰত তেনে হয়। কিন্তু সেই ছোৱালীজনীয়ে যে কিমান মোহ মায়া এৰি থৈ আহিছে ঘৰখনৰ পৰা, নিজৰ মাক, দেউতাক, দাদা, ভাইটি, বাইদেউ, ভণ্টি সকলোকে এৰি যেতিয়া মানুহজনৰ ঘৰত যায়, সেই মানুহজনৰ ঘৰতো তাইক বুজি পাব লাগিব। তাই যেতিয়া নিজৰ ঘৰখনৰ মানুহখিনি এৰি থৈ আহিছে, সেইখন ঘৰৰ মানুহখিনিয়ে যেতিয়া আপোন বুলি ভাবিব নোৱাৰে, তেতিয়া তাই হয়তো মনত আঘাত পাবই। এইটো চবৰে ক্ষেত্ৰত হ'ব। সেইকাৰণে কৈছোঁ, মানুহে কেতিয়াও বোৱাৰীজনী বা সেই ছোৱালীজনী বেয়া বুলি ক'ব নালাগে, কিয়নো তাইৰ পৰিৱেশ পৰিস্থিতিয়ে বেয়া কৰে তাইক। মানুহ কোনো বেয়া নহয়।